আমি এতিয়া বৰাপানী আহি পালোঁ। এতিয়া বৰাপানীত আছোঁ। আপোনালোকক বৰাপানীৰ ভিউজটো দেখাম, আপোনালোকে চাই থাকক। ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকক বৰাপানীৰ ভিউজটো দেখাম। এতিয়া বৰাপানী আহি পাইছোঁ, আপুনি চাই লওক আপোনালোকে। এই সুন্দৰ পৰিৱেশ। এতিয়া বৰাপানীৰ ভিউজটো আপোনালোকে চাই থাকিব। এই চাওক বৰাপানীৰ ভিউজ কি ধুনীয়া। ইয়াতে শ্বিলঙত যিমান মানুহ আহে ইয়াত ৰখিবই, আৰু ইয়াত ফটো চটো উঠাৰ কাৰণে মানুহ ইয়াত প্ৰায় জাম লাগে। সেইকাৰণে এটা ন' পাৰ্কিং লিখাই থাকে, কোনো গাড়ী নৰাখে। এই চাওক, এই হ'ল বৰাপানী। কি সুন্দৰ ভিউজ এইটো বৰাপানী, আপোনালোকে চাই থাকক। এই সেলফি আমার মাস্তা। ছাৰ কিবা কওক। আমি এতিয়া ক'ত আছোঁ? বৰাপানী। এতিয়া আহি আছোঁ, এতিয়া বৰাপানীত এতিয়া ৰখি আছোঁ অকণমান ফটো চটো উঠাৰ কাৰণে। লগৰবোৰে ফটো উঠি আছে। ইয়াত মানে শ্বিলঙত যোৱা প্ৰায় মানুহে ইয়াত ৰখে আৰু ফটো চটো উঠে। ধুনীয়া ভিউজ এটা, যাখিনি বহুত সুন্দৰ হয়, বহুত ভাল লাগে ইয়াতে ৰখি কেনে। ভিউজখিনি কেনেকুৱা লাগিছে? ইয়াৰ ভিউজখিনি ভালে লাগিছে ন? ভালে লাগিছে। আৰু কি ক'ব? কি ক'ম আৰু, আহিব আপোনালোকে সময় পালে গৰমৰ বন্ধত এছ কৰিবলৈ, ফূৰ্তি কৰিবলৈ এবাৰ। ভাল লাগে এইবিলাক চাব। শ্বিলঙত যাব গৰমৰ বন্ধত। এনে ঠাণ্ডা দিনত আহি সিমান এটা মজা নালাগে, গৰমৰ দিনত আহি চাবচোন এবাৰ ইয়ালৈ কেনেকুৱা লাগে, কি কথা। একবাৰ বহুত সুন্দৰ গুৱাহাটীৰ পৰা পৰিৱেশটো ধুনীয়া। গুৱাহাটীৰ পৰা বেছি নহয়, বৰ বেছি মোটামুটি 50 কিলোমিটাৰমান আশপাশত আহি যাব পাৰিব। কিমান মানৰ ভিতৰত আহিব, বেছি সময় নালাগে। গুৱাহাটীৰ প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাত আহি পাই যাব। 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত আহি পাব। এতিয়া বৰাপানী ইয়াত মানে বহুত মানুহ ৰখে আৰু ৰখি ফটো চটো উঠে। ধুনীয়া সুন্দৰ ভিউজটো, মজা ভিউজ লাগে আৰু ভিউজটো সুন্দৰ ভিউজ হয়। আপোনালোকে দেখা পাইছে যে আপোনালোকে আহিব সময় সুবিধা পালে। আৰু গৰমত শ্বিলঙত প্ৰায় মানুহ আহে, ভাল লাগে আৰু আহি কেনে। এইয়া ছাৰে